গুড মৰ্ণিং অসম। স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম পত্নীৰ কোনকেইটা বেয়া অভ্যাসে এটা বিবাহিত জীৱন ধ্বংস কৰে। আজি আমি এনেকুৱা 3টা বেয়া অভ্যাসৰ বিষয়ে আলোচনা কৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বিয়াৰ পিছত পতি পত্নীৰ মাজত কিছুমান সৰু সৰু কাজিয়া হয়। সেয়া যিকোনো ব্যক্তিৰ দোষ হ'ব পাৰে, কিন্তু সদায় স্বামীৰ দোষ নহয়। কেতিয়াবা পত্নীও এনে কাম কৰে যাৰ ফলত সম্পৰ্ক এটা বিনষ্ট হয়। বিয়াৰ পিছত সকলোৱে এটা সুখী জীৱন যাপন কৰিব বিচাৰে, কিন্তু কেতিয়াবা দুয়োৰে বাবে আৰু কেতিয়াবা এজনৰ ভুলৰ বাবেই বিবাহিত জীৱনটো সম্পূৰ্ণ নষ্ট হ'বলৈ ধৰে। প্ৰথমটো কাৰণ হৈছে সকলো কথাতে সন্দেহ কৰা। বিশ্বাস যিকোনো সম্পৰ্কৰ এটা শক্তিশালী ভেটি, আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কত ই এটা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ এই সম্পৰ্ক আজীৱন স্থায়ী হ'ব লাগিব। এনেকুৱা সময়ো আছে যেতিয়া পত্নীয়ে স্বামীক সন্দেহ কৰে, যেনে কোনো মহিলা বন্ধু বা সহকৰ্মীৰ লগত আকস্মিকভাৱে কথা পতা বা বন্ধু বান্ধৱীৰ লগত হাঁহি থকা ইত্যাদি। এই কাৰণেই বহু মহিলাই স্বামীৰ ফোন চেক কৰে বা তেওঁক ফ'ল' কৰিবলৈ কুণ্ঠাবোধ নকৰে। যেতিয়া স্বামী সম্পৰ্কত নাথাকে, তেতিয়া আপুনি সন্দেহ কৰি আছে ক'ৰবাত আপুনি স্বামীৰ আস্থাক অপমান কৰিছে। সন্দেহ কৰাৰ এই অভ্যাস অতি সোনকালে ত্যাগ কৰক, নহ'লে আপোনালোকৰ দুয়োৰে জীৱনটো লাহে লাহে ধ্বংস হ'বলৈ ধৰিব। দ্বিতীয়টো কাৰণ হৈছে অত্যধিক দাবী কৰা। বিয়াৰ পিছত এগৰাকী অতিমাত্ৰা দাবীদাৰ পত্নীয়ে স্বামীক ৰজাৰ দৰে ব্যৱহাৰ কৰে, যিটো সম্পূৰ্ণ অন্যায় নহয়, কিন্তু যদি তেওঁ তেওঁৰ পৰা অধিক দাবী কৰে, তেন্তে ই সম্পৰ্ক নষ্ট কৰিব পাৰে আৰু দুয়োৰে মাজত উত্তেজনা বৃদ্ধি হোৱাটো নিশ্চিত। স্বামীৰ আৰ্থিক সীমা আৰু ভৱিষ্যতৰ দায়িত্বৰ বাবে তেওঁ কিমান সঞ্চয় কৰি আছে সেই কথা আপুনি নিশ্চয় চিনি পায়। সেই অনুসৰি খৰচ কৰিব পাৰে। তৃতীয়টো কাৰণ হৈছে স্বামীক কাৰোবাৰ লগত তুলনা কৰা। প্ৰায়ে দেখা যায় যে কিছুমান পত্নীয়ে নিজৰ স্বামীক পৰিয়ালৰ সদস্য বা বাহিৰৰ মানুহৰ লগত তুলনা কৰে। স্বামীয়ে এই প্ৰথা কেতিয়াও ভাল নাপায় আৰু ই নিজৰ বিষয়ে এক বিভাজনৰ সৃষ্টি কৰে। পত্নীৰ এই কাৰ্যই স্বামীক আঘাত দিব পাৰে, কিন্তু পুৰুষে ভাল নাপায় যে তেওঁৰ পত্নীয়ে তেওঁক আন কাৰোবাৰ লগত তুলনা কৰে। পত্নীসকলে মনত ৰখা উচিত যে প্ৰতিজন পুৰুষ নিজৰ মাজতে বেলেগ বেলেগ। আন এজন ব্যক্তি যিমানেই ভাল নহওক কিয়, তেওঁ আপোনাৰ স্বামীৰ ঠাই কেতিয়াও ল'ব নোৱাৰে। যদি এই 3টা বেয়া অভ্যাস আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকৰ বিবাহিত জীৱন কেতিয়াও ধ্বংস নহয়।